হাই পুনৰবাৰ এবাৰ আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটী সোণাপুৰ ইহঁতৰ ছামাৰ ভেকেশ্যন আছে। তো ছামাৰ ভেকেশ্যন মোমাইকৰ ঘৰ যাম বুলি ওলাইছে সকলোৱে। সেইটো কাৰণে আমি আজি গুৱাহাটী যাবলৈ ওলাইছোঁ। চশমা পিন্ধি লৈছে দেই। চশমা পিন্ধি ল, চশমা পিন্ধি ল। চশমা পিন্ধি ঘড়ীটো দেখাই দিয়াচোন এবাৰ তোমাৰ ঘড়ীটো ক'ত? অঁ এই আছে। এই আমাৰ নিকিও ঘড়ী পিন্ধি লৈছে একদম আজি বেলেগ। আৰু এই সোণাৰ ঘড়ী, ডিজিটেল ঘড়ী। টিপি দিয়া ঘড়ীটো এবাৰ। হাই, এয়া আমাৰ দীপিকা একেবাৰে সাজি কাচি ওলাইছে। বন্ধুসকল, এতিয়া আমি সকলোৱে ৰেডি হ'লোঁ যাবলৈ। আৰু আমাৰ সোণাও ৰেডি হৈছে। সোণা আজি বহুত ফূৰ্তিত আছে। আজি মোমাইকৰ ঘৰত যাবলৈ আজি 4টা বাজিতে সাৰ পালে। আৰু এতিয়া আমাৰ টাইম হৈছে 7টা বাজিছে। আমি 7:30মান বাজি ওলাই যাম বুলি ভাবিছোঁ। ইয়াতে দিয়া উমা দাদাক দিয়া হাই কৰি দিয়া। সোনা গাড়ীত বস্তুবিলাক ভৰাই লওঁ দেই। গেটটো তালা মাৰি ওলালোঁ অলপ। এয়া সীমা বাইদেউ আৰু এয়া তুফান। এতিয়া বাই বাই দিছ এবাৰ কেমেৰা কৰি দিয়া বাই দিয়াটো। আৰু এয়া বন্ধুসকল ৰাস্তাতে ঘোঁৰা ৰখি আছে চাওকচোন। বহুদিনৰ পিছত এনেকুৱা ঘোঁৰা ৰখি থকা পাইছোঁ। চাওকচোন ৰাস্তাৰ মাজতে ঘোঁৰা ৰখি আছে। এয়া ভোমৰাগুৰি ব্ৰিজ পাই সোমাইছোঁ, উঠিছোঁ ভোমৰাগুৰি ব্ৰিজত। আৰু আপোনালোকে চাবলৈ পাৰিব সিটো চাইডেও এটা ব্ৰিজ আৰম্ভ হৈছে। এইটো চাওক। ব্ৰিজ সম্পূৰ্ণ কৰিলোঁ, এতিয়া পাৰ হ'লোঁ। কি ধুনীয়া ইয়াতে মাছ খুব ওলায়। খৰালি দিনত খুব মাছ মাৰি থাকে ইয়াতে। এইবিলাক চাওক ইমান ধুনীয়া পৰিৱেশ। চবে পচন্দ বেচা চোনা মোকো খুৱাই দিয়া। মাজে মাজে মোকো খুৱাই থাকিবা দিয়া। মই গাড়ী চলাই গৈ আছোঁ আৰু সোণাই মোক খুৱাই দি আছে পপকৰ্ণ। বন্ধুসকল, এই আহি থাকোঁতে আমি ইয়াতে ৰাস্তাত তাল বেছি আছে। এইটো কেনেকৈ খায় আপুনি অলপ বুজাই দিয়কচোন। এইটো আপোনাৰ তালটো লৈ পেলাই দাৰে কাটিব লাগিব। কাটি পেলাই গুটো লৈ পেলাই খাব লাগিব। ঠিক আছে দিয়কচোন আমাকো দুটা দিয়কচোন, কোমলীয়া চাই দিব। এনেই আমি ইউটিউবত কিন্তু বহুত দেখি থাকোঁ এনেকৈ খাই থাকে। অলপ নৰম চাই দিব দেই। এয়া বন্ধুসকল কাটি আছে। এইটোকে টান নেকি? চাওক বন্ধুসকল ইয়াতে এইটো কেনেকুৱা খাই চাওঁ আজি। আপোনাৰ নামটো দাদা? মোৰ নাম আনজাৰ হুছেইন। অঁ ঠিক আছে। মোৰ একচুৱেলি মোৰ নহয়, দোকান আছে। বেছি নহয় বাৰু। ঘূৰিছোঁ ইয়াত ভাল লাগিছে। অঁ নাই ঠিক আছে। ঠিক আছে দিয়া। কোনে খোৱাছে ওলাই দিব লাগিব ন? এইটো ডাইৰেক্ট ওলাই দিয়ক। আৰু পানীটো অলপ পকতি হ'ব লাগে। লোৱাচোন খোৱা ইয়াৰ পৰা লোৱা। গাড়ীত বহি খাবা দিয়া। লোৱাচোন কাপোৰত দাগ লাগিব চাবা। এয়া চাওক বন্ধুসকল ৰাস্তাত তাল
কাটি বেছি আছে। ইয়াৰ সোৱাদটো কেতিয়াও খাই পোৱা নাই, খাই চাওঁ। মানে এইটো খাবতো ভাল লাগে। ভাল লাগিছে সঁচাকৈ, মই এটা খালোঁ। নাৰিকলৰ দৰে লাগিছে খাই কিনে, খুব ভাল লাগিছে। আৰু আপোনাৰ আৰু এটা দি আছোঁ, এইটো ঢাকন সৰু ল'ৰা ছোৱালীবিলাকক খাব পাৰিব। এইটো আপোনাৰ পেটৰ কাৰণে একো নহয়, মানে এইটো খাবলৈ ভাল। এইটো বস্তুটো মানে কি আপোনাৰ পেটটো ঠাণ্ডা থাকে, কিবা পেচাব জ্বলাৰ পৰা এনেকুৱা থাকে, সেইটো কাৰণে আপোনাৰ ভাল। ৰ'দত আপোনাৰ ৰ'দত আহি পেলাই এইটো আপুনি খালে বন্ধুসকল, এতিয়া আমি ৰহা পালোঁ। এয়া ৰহা চাৰিআলি। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ ৰহা চাৰিআলিৰ পৰা। বন্ধুসকল চাওক, কিমান ধুনীয়া লাগিছে ৰাস্তাটো। ডাৱৰীয়া বতৰ কিন্তু খুব ধুনীয়া পৰিৱেশ। চাইডে চাইডে ফুলগছ লগাই দিছে, ভাল লাগিছে দেই। বন্ধুসকল, এতিয়া আমি চিতাজখলা পাইছোঁ। চিতাজখলাত অলপ ৰখিছোঁ, ৰখি এতিয়া ইহঁতে চাহ খাবলৈ সোমাইছে চবে। নিজে হাই কৰি দিয়া, চুমু এটা দিয়া মোক, চুমু এটা। এই পিঠাটো চিয়াল পিঠা বুলি কয়। চিতাজখলা আহিলে সকলোৱে খায় পিঠাটো। কেতিয়াবা আপোনালোকে আহিলেও খাব, খুব সোৱাদ। মন্দিৰ, দেওশাল মন্দিৰ, খুব ধুনীয়া মন্দিৰ। ভিতৰত শিৱ মন্দিৰ আছে, আৰু ইয়াতে কোনোবাই মান্তি কৰিলে মান্তি পূৰ্ণ হয় বুলি কয়, মনোকামনা। খুব ভাল। আমি এবাৰ গৈছিলোঁ, এতিয়া আৰু সময় নাই যিহেতু নোসোমাওঁ। ইয়াৰ পৰা এটা সেৱা এটা কৰি যাওঁ। এয়া চাওক বাহিৰৰ দৃশ্য জাগিৰোডৰ। এইটো কাগজ কল আছিল এটা সময়ত। এইটো নগাঁও কাগজ কল বন্ধ হৈ এতিয়া দহি খহি গৈছে। চাওকচোন কোৱাৰ্টাৰবিলাক বা এইটো। আৰু এটা সময়ত খুব ধুনীয়া আছিল পৰিৱেশ, কাগজ কলৰ পৰিৱেশ। এতিয়া কাগজ কল যিহেতু বন্ধ হৈ গৈছে, খুব বেয়া এতিয়া লাগিছে জেগাখিনি। তো চিনেৰীটো চাওক, নগাঁও কাগজ কল এটা সময়ত অসমৰ বিখ্যাত কাগজ কল আছিলে, কিন্তু এতিয়া চব বন্ধ হৈ যোৱাৰ পিছত দহি খহি গৈছে বস্তুখিনি। ৰাস্তাৰে যাই থাকোঁতে ফ্লাইঅভাৰৰ পৰা দেখি পায়। এই নগাঁও কাগজ কলৰ অৱস্থা চাওক, খুব বেয়া দুখ লগা অৱস্থা। চাওক আপুনি ভিউ চাওক, কি ধুনীয়া পাহাৰৰ কিনাৰেদি ৰাস্তা। খুব ভাল লাগে যাবলৈ এইটো ৰাস্তা দি। নগাঁও গুৱাহাটী ৰোড, এতিয়া জাগিৰোড পাইছোঁ, কি ধুনীয়া লাগিছে চাওক। পাহাৰ, আগপিনে পাহাৰ, ছাইডত পাহাৰ, পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তা, 4 লেন। খুব ধুনীয়া লাগে এনেকুৱা ভিউ চাই, সঁচাকৈ মনোমোহা দৃশ্য। যিসকলে জাগিৰোড দি অহা যোৱা কৰে, গুৱাহাটী নগাঁও হৈ জাগিৰোড হৈ, তেখেতসকলে জানিব কি ধুনীয়া দৃশ্য। আপোনালোকেও কেতিয়াবা আহিব, গুৱাহাটী আহিবলগীয়া হ'লে জাগিৰোড হৈ আহিব। খুব ধুনীয়া ৰাস্তা, খুব ধুনীয়া দৃশ্য। এয়া জাগিৰোড এৰিলোঁ আৰু আমি। বন্ধুসকল, এতিয়া আমি এয়া সোণাপুৰ পালোহি। সোণাপুৰ পাওঁ হৈছোঁ আৰু সোমাম আৰু সোণাপুৰ ফ্লাইঅভাৰৰ তলেদি। তো ক'ত পালে কৈ দিয়া সোণা, কৈ দিয়া। এয়া এতিয়া আমি পালোহি সোণাপুৰ। আপোনালোক দেখাই আছোঁ কোনটো বাটেদি যায়। এয়া বাইলেন। এতিয়া আমি এয়া ফ্লাইঅভাৰৰ তলেদি যাব লাগিব। ফ্লাইঅভাৰ তলেদি, এয়া ফ্লাইঅভাৰ তলেদি। ওপৰেদি 4 লেনৰ ৰাস্তা, আৰু তলেদি আমি গৈ আছোঁ ৰূপনগৰ। বন্ধুসকল, এয়া আমি আহি পালোহি, আৰু এতিয়া আপোনালোক সকলোকে দেখাই দিওঁ এবাৰ। আমি আহি পালোঁ, এয়া আমাৰ মুকেশ আম্বানী। মুকেশ আম্বানীৰ চেহেৰাটো এবাৰ দেখাই দিওঁ। এয়া মুকেশ আম্বানী। ব্যস্ত থাকে বহুত, ব্যৱসায়ত ব্যস্ত মুকেশ আম্বানী, সোণাৰ মামা।